close till I get up. Time is barely on our side. Hello viewers, আপোনালোক সকলোকে আমাৰ YouTube চেনেল আসামিজ ফেমিলি ব্লগলৈ স্বাগতম জনাইছো। ভিউৱাৰ সকল আপোনালোক নিশ্চয় ভালে আছে। আজি ভাবিলো এটা ব্লগ ষ্টাৰ্ট কৰো। কি কৰো দেখুৱাম বাৰু। আসলে মই আজি ভাবিলো এই কিছুমান মোৰ চাদৰ আছিলে কিনি মই আপোনালোকক দেখুৱাইছো। দেখিছেনে জানো? এই দেখিছেনে? এখিনি মই ফুটা আনি থৈছিলো আৰু এখিনি মোৰ দহি বাটিবলৈ আছিলে, এয়াটো আছিলে। কেবাখনো এনেকৈ মোৰ আছিলে, কিন্তু সময় অভাৱ বুলি নকওঁ বাৰু। আচলতে মই ল'ৰাটোৰ কাৰণে নুলিয়াওঁ এইবিলাক। সি এইবিলাক দেখিলেই চব খেলি মেলি কৰি পেলাই, সেইকাৰণে মই কৰা নাই দহি। যেতিয়া মই আজি ভাবিলোঁ কৰিম, সি শুলে মানে, গতিকে আপোনালোকক দেখুৱাম বাৰু কেনেকৈ কি কৰোঁ। এতিয়া আচলতে ই আমনি কৰি আছে মানে, তাক সিহঁত উঠি আকৌ কিবা এটা লাগিলে, উপায় নাই মানে। এতিয়া মই তাক ভাতকেইটা খুৱাই লওঁগৈ। হেল্ল' ভিউৱাৰ্ছ, মই এতিয়া ইয়াক ভাত খুৱাই লওঁ। আৰু ইয়াক ভাত খুৱাবৰ সময়ত সদায় মোবাইল দেখুৱাব লাগে, নহ'লে ই ভাত নাখায়। আচলতে বাপেকে তাক সেইটো অভ্যাস কৰালে, মোবাইল দেখুৱাই দেখুৱাই ভাত খুওৱাটো। সেইকাৰণে সি জানে আৰু ভাতকেইটা খাবলৈ সময়তে মোবাইল পাব, সেইকাৰণে সি সেইটো সময়তে সি যি ভাল পায় চব চাই লয় আৰু এতিয়া মই তাক ভাত খুৱাই হৈ গ'ল। এতিয়া ময়ো খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। হেল্ল' ভিউৱাৰ্ছ, ল'ৰাটো এতিয়া 5টা বাজিলে। ল'ৰাটো খোৱালোঁ, সি বেছি দেৰি নুশুলে। গতিকে মই আজি দহি বাটিম বুলি ভাবিছিলোঁ যে সেইটো প্ৰগ্ৰেম চাগে কেঞ্চেলেই হ'ব। কিন্তু মই আগতে অলপ কিছুমান চাদৰত মই দহি বাটিছিলোঁ, সেয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ। এখন চাদৰত মই দহি বাটিছিলোঁ। এইখন দেখিছেনে? এইখন চাদৰত মই অকল অৰেঞ্জ কালাৰ দহি বাটিছিলোঁ, আৰু দহিখিনি মই অকণমান দীঘলকৈ বাটিছোঁ। আৰু গুণাৰে মানে মই ইয়াৰ বান্ধটো, যিটো ইয়াৰ বান্ধোন আছে, সেই বান্ধটো মই গুণা সূতাৰে দিছোঁ। দেখিছেনে জানো? এইটো মই গুণা সূতাৰে বান্ধোন দিছোঁ, বান্ধটো। আৰু এইখন একদম চিম্পুল হয়, দুঘণ্টাও নালাগে গোটেইখন বাটিবৰ কাৰণে, বহুত জল্দি হৈ যায় আৰু বহুত চিম্পুলকৈ মই বাটোঁ। এখন হ'ল, আৰু এখন মই বাটিছিলোঁ, এখন আপোনালোকক দেখাম। এইখন হৈছে এইখন চাদৰ। এখন কেচ বচা চাদৰ হয়। এইটো কি মেটেৰিয়েল বুলি কয়, এইটো পাটৰ নিচিনা কিবা সূতা, কিন্তু দামী সূতা নহয়। অকণমান 700নে কিমান লৈছিলোঁ চাদৰখন। তাৰপিছত ইয়াতে মই বিভিন্ন কালাৰ যেনেকৈ ইয়াত আছে, ইয়াতো মই তেনেকৈ দি দিছোঁ, কাৰণ এই চাদৰখনৰ ভিতৰত একো নাই, কিনাৰতো একো নাই। গতিকে সেইকাৰণে মই দহিটো ভালকৈ বাটি দিছোঁ, তেতিয়া দেখিবলৈও ভাল লাগিব। অকণমান শকতকৈ দীঘলকৈ দাঁতকৈ বাটি দিছোঁ। আৰু দৰ্জি ওচৰত দিলে আচলতে যেনেকৈ মনৰ পচন্দৰে দিচাওঁ তেনেকৈ সিহঁতে বাটি নিদিয়ে। গতিকে মই নিজে সূতা কিনি আনি থৈছোঁ। এইখিনি চাওকচোন, মই এনেকৈ সূতা কিনি আনি থৈছোঁ। এক নেচাত 30 টকা নে 40 টকা কিবা এটা লয়। গোটাই থৈ দিছোঁ। তাৰপিছত মোৰ যেতিয়াই মন যায় তেতিয়াই মই বিভিন্ন ধৰণৰ ডিজাইন কৰি থাকোঁ দহি। আৰু এখন চাদৰটো মানে অকল ৰঙা আৰু বগাৰ সূতাৰে ফুল আছিলে, সেয়েহে মই ইয়াতে ৰঙা আৰু বগা সূতাৰ দিছোঁ। আচলতে মই দহিটো বাটিবৰ কাৰণে এই সূতাটো আনিছিলোঁ। এই সূতাটো কিন্তু বৰ ভাল নহয়, মই এতিয়া গম পালোঁ। এইটো ড্ৰেজলিং এটা থাকে, এইটো কি জিলেলে সূতা বুলি কয়। মই আনিছিলোঁ, এইটো ড্ৰেজলিং এটা থাকে, কিন্তু এইটো সূতাটো কিন্তু ভাল নহয়। তাতকৈ ঊলেই ভাল, ঊলে দেখিবলৈও ভাল লাগিব। এখন চাদৰ আছে, ৰঙা চাদৰ। এইখনত মই দহি বাটিম। এইখন একচুৱেলি মোৰটো চিলাই ল'ব লাগিব, এইখনত আগটো চিলাই ল'ব লাগিব, মই দহি বাটিম। আৰু ইয়াতে মই অকল ৰঙাই দিম বুলি ভাবিছোঁ, কাৰণ এনেকুৱা চাদৰ মুগাৰ মেখেলাৰ লগতো খুব ভাল লাগে, আৰু এনেকুৱা ৰঙা মেখেলাৰ লগতো পিন্ধিব পৰা যাব। অকল ৰঙাই দিম, অলপ সৰুকৈ দিম। এইটোতো মই দেখাম বাৰু কেনেকৈ দিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো। আৰু এখন চাদৰ আছিলে একে টাইপৰে, এইখিনি মোৰ চব মানে বেয়া হৈ গ'ল, জাপটো ভাগি গ'ল। এইখিনি মই চব সামৰিব লাগিব এতিয়া। এখন আছে চাদৰ মোৰ, এখনো কেচ বচাই চাদৰ। এনেকুৱা মই 3খন কিনিছোঁ। মই ভাল পাওঁ এনেকুৱা চাদৰবোৰ, পিন্ধিও দেখিও ভাল লাগে গৰমত পিন্ধিলে। তাৰপিছত ইয়াৰ লগত মই বিভিন্ন ধৰণৰ এনেকুৱা মোৰ মেখেলা আছে আৰু ব্লাউজ আছে, তেনেকৈ মোৰ পেয়াৰ আছে। এখন ৰঙা চাদৰ, এখনো কিনা মোৰ এবছৰ বেছি হৈ গ'ল। এখনতো মই দহি কৰিব পৰা নাই এতিয়ালৈকে। তেনেকৈ দুবাৰমান পিন্ধিলোঁ। এতিয়া মই ভাবিছোঁ কৰিম বুলি। এতিয়া কেইখন হ'ল? 1, 2, 3খন। এতিয়া 3খন চাদৰ মই এতিয়া দহি কৰিম, আৰু মোৰ 2খনমান কৰিব লগা আছে, মই পিছত কৰিম। হেল্ল' ভিউৱাৰ্ছ, আজি ভাবিলোঁ চুজিৰ কিবা এটা ডিছ বনাওঁ, অকণমান বেলেগ ধৰণে। সেয়েহে মই চুজি আৰু দৈ এনেদৰে মিক্স কৰি এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। আমি ঘিলা পিঠা যেনেদৰে বনাওঁ তেনেদৰে এইখিনি মাৰি লৈছোঁ, আৰু মই এইখিনি আধা ঘণ্টামান সময়ৰ কাৰণে থৈ দিম। আমি এইটো বনাই থৈছিলোঁ কালি মানে এইটো চুজি আৰু দৈ মই মিক্স কৰি হেৰি কৰি থৈছিলোঁ। চুজি আৰু দৈ ইয়াত মিক্স কৰি পেলাই মই কিবা এটা বনাম বুলি ভাবিছিলোঁ, নাস্তা।
এতিয়া মানে ফ্ৰিজত ভৰাই থ'লোঁ, কালি মানে সময় নাপালোঁ, এতিয়া বনাই চাওঁ, একো বেয়া হোৱা নাই, ধুনীয়া হৈ আছে। প্ৰথমতে মই এখন পেন গৰম কৰি তাত অলপ তেল দি লৈছোঁ আৰু তাতে মই মিশ্ৰণটোৰ পৰা এনেকৈ পিঠা নিচিনাকৈ বনাই ফ্ৰাই কৰি ল'ম। আচলতে এইখিনি মই কালিয়ে বনাই থৈছিলোঁ, কিন্তু কালি বিশেষ অসুবিধাৰ কাৰণে মোৰ সময় নহ'ল বনাবলৈ, সেয়েহে ভাবিলোঁ আজিয়ে বনাই দিওঁ। আচলতে ফ্ৰিজত ভৰাই থৈছিলোঁ, ফ্ৰিজৰ পৰা উলিয়াই চালোঁ, একো বেয়া হোৱা নাছিলে, সেয়ে ভাবিলোঁ বনাই পেলাওঁ আৰু এনেদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু মই এইটো ল' ফ্লেমত ফ্ৰাই কৰিছোঁ, আচলতে হাই ফ্লেমত দিলে দেৰি যাব আৰু ভালকৈ নিসিজিব। দৈখিনি ভালকৈ সিজাটো খুবেই দৰকাৰী। এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই একেখন পেনতে অলপ মিঠাতেল দি লৈছোঁ, তেল খুব কমকৈ ইউজ কৰিছোঁ। আৰু মই এইখিনি বনাবৰ কাৰণে বিলাহী পেষ্ট বনাই লৈছোঁ, 2টা বিলাহী। আৰু এতিয়া তেলখিনি গৰম হোৱাত মই ইয়াত দিম 2টামান তেজপাত, তাৰপিছত ইয়াত দিছোঁ মই অলপ ডালচেনি গুড়ি আৰু 2টামান লং দিছোঁ আৰু এটা ইলাচি দিছোঁ, অকণমান লৰাই পেলাই। তাৰপিছত ইয়াত দিছোঁ মই কেইটামান জিৰা গুটি আৰু তাৰপিছত মই পিঁয়াজ কাটি থৈছিলোঁ মিহি মিহিকৈ, সেয়া দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পিছত ইয়াত মই দি দিম আদা আৰু নহৰুৰ পেষ্ট আৰু গোটেইখিনি একেলগে আকৌ অকণমান সময় ভাজি ল'ম, খুব ধুনীয়া এটা গোন্ধ ওলাব। তাৰপিছত ইয়াত মই দিম জিৰা আৰু ধনিয়াৰ এচামুচ, আচলতে জিৰা ধনিয়া মই ভাজি পেলাই পিচি ৰাখিছিলোঁ, আৰু দিম 1 চামুচমান গৰম মছলা আৰু দুইখিনি মই বাতি এটাত পানী অকণমান লৈ গুলি লৈছোঁ, গুলি লৈ ইয়াত দি দিম, তেতিয়া বেছি ধুনীয়াকৈ মিক্স হয় আৰু মছলাখিনি ধুনীয়াকৈ গোন্ধ ওলায়। আৰু এইখিনি আৰু অলপ ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই এটা কেঁচা জলকীয়া দি দিছোঁ। জলকীয়া আচলতে বহুত দিব পাৰে আপোনালোকে, ধনিয়াও দিব পাৰে, কিন্তু মোৰ আজি ধনিয়া নাই আৰু জলকীয়া এই অকণমানি এটা দিছোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে খাব। এতিয়া মই অকণমান দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আকৌ পুনৰবাৰ লৰাই ভালদৰে ইয়াত মই দি দিম এতিয়া বিলাহীৰ পেষ্টখিনি। এতিয়া মিক্সি জাৰটোত অকণমান পানী লৈ সেই জাৰটো আখালি সেই পানীখিনি মই ইয়াত দি দিছোঁ আৰু অলপ সময় ভালদৰে উতল আহিবলৈ দিছোঁ। এয়া উতল আহিলে ইয়াত আমি এতিয়া চুজি বনাই থোৱা বৰখিনি দি দিম। মই গোটেইখিনি ইউজ কৰা নাই, মোৰ সৰহকৈ মই বনাইছিলোঁ, সেইখিনি মই থৈ দিম, ফ্ৰিজত থৈ দিলে একো বেয়া নহয়, আকৌ পুনৰ বনাব পৰা যাব। এতিয়া এইখিনি মই অলপ সময়লৈকে সিজিবলৈ দিম ঢাকন মাৰি। এয়া আমাৰ ডিছ ৰেডি হৈ গৈছে। পানীখিনি এক্সেছ পানীখিনি শুকাই গ'ল আৰু বৰখিনিও কোমল কোমল হৈ পৰিল। অলমষ্ট আমাৰ হৈ গৈছে। এই চুজি এটা নতুন ডিছ, আচলতে চুজি হালোৱা বনাই খাই কিমান আমনি লাগে, সদায় একেখিনিকে বস্তু বনাই দিলে ল'ৰা ছোৱালীয়ে নাখায়, সেইকাৰণে মই এইটো বনালোঁ, চুজিৰ এটা ডিছ। এতিয়া মই এইখিনি প্লেটিং কৰি দিম, তাৰপিছত আমি ইয়াত এনজয় কৰিম। বহুত ধুনীয়া গোন্ধ ওলাইছে, দেখিয়ে গম পোৱা যায়। আপোনালোকেও এনেকৈ খাই চাব। চুজিৰ এবাৰ চুজিৰ দেই, আমাৰ দেহা মানুহে খাব দেই, আমাৰ দেহা মানুহে খাবলৈ মন কৰিছে। এইটো চাওক, এইটো খাওঁ খাওঁ লাগি গৈছে। হেল্ল' বিভা, এয়া আজি মই বনাই আনিলোঁ, এইটো চুজিৰ আজি এটা নতুন ডিছ এটা ট্ৰাই কৰিছোঁ, কেনেকুৱা লাগে খাই চাওঁ। এতিয়া আমি খাই চাওঁ। বহুত টেষ্টি হৈছে চুজি, এইটো খাই চাওঁ। কেনেকুৱা হৈছে বেটা? ভাল হৈছে। সকল এওঁ আহিলে, মই এইটো ডিছটো যে আপুনি বনাইছিলোঁ, আচলতে এইটো আজি মই প্ৰথম বনাইছোঁ, এওঁক খাবলৈ দি চাওঁ কি ৰিয়েকশ্যন হয়, চাওঁচোন দেই। খাবলৈ দি চাওঁ কিবা কয়। কেনি গ'লা? এইটো লোৱা আৰু এইটো কি আজি খাই পেলাই মোক কোৱা, কি বস্তু ক'বা দেই।
কি আৰু কেনেকুৱা হৈছে খাবলৈ খালে ভাল হৈছে দৈ দৈ লাগিছে অকণমান আৰু কি দৈ কিবা অকণমান ভালে লাগিছে এইটো কি বস্তু এইটো সেইটো অঁ সেইটো কি ভাল লাগিছে বৰা বৰা অঁ বৰা টেষ্টটো আহিছে অঁ বৰা বনাইছে ভাল হৈছে কিহৰ বৰা বাৰু চুজি এটা হেৰি আহিছে চুজিৰ বৰা চুজি আৰু দৈ সেইটো মই বনাইছিলোঁ ভাল আছে নে খাবলৈ ধুনীয়া হেল্ল' ভিউৱাৰ্ছ এইটো এটা কেক মই ভণ্টিয়ে বনাই দিছিলে আনিলোঁ তাৰপিছত এতিয়া আমি খাই চাওঁ কেনেকুৱা লাগিছে আচলতে তাই নতুনকৈ শিকিছিলে যে সেইকাৰণে মই বনাবলৈ দিলোঁ অৰ্ডাৰ দিলোঁ বাৰু মই ভালকৈ দেখাইছোঁ আপোনালোকক এইটো দেখিছেনে কেকটো আচলতে তাই নতুনকৈ শিকিছে সেয়েহে আমি খাই চাওঁ কেনেকুৱা লাগে এনেই আনি এনেই কাটিছে ৰিচিক দিয়া আকৌ কাটিব অঁ এই দেউতাই মোক কৈছিলে মাতিবলৈ অঁ ঋষি অঁ মই ঋষিক দিয়া নাই ঋষি খোৱা ঋষিক খোৱা ঋষি কেক খোৱা বাবা বহুত টেষ্টি হৈছে টেষ্টি খোৱা আইতাহঁতক দে পাপাক দে কিন্তু ধুনীয়া লাগিছে এই আমাৰ ঋষিয়ে কেক খাই আছে ঋষিয়ে কেক খাই গোটেই চোলা তোলাই ঘাহে চাই চবতে লগালে সি খাই খুব ভাল পাইছে কেকটো মাহীয়েকে বনাই দিছে মাহঁত আহিছিলে আচলতে মাহঁত ভণ্টিহঁতৰ ঘৰলৈ গৈছিলে আৰু সিহঁতৰ ঘৰৰ পৰা আহোঁতে ভণ্টিয়ে বনাই দিয়া কেকটো লৈ আহিলে এতিয়া আমি সকলোৱে সেইটো খাইছোঁ আৰু ঋষিয়ে খাই বেছি ভাল পাইছে ৰণীয়েও ভাল পাইছে আচলতে কেকটো বহুত টেষ্টি বনিছিলে আচলতে আজি কাৰো বাৰ্থডে নাছিলে ভণ্টিয়ে নতুনকৈ বনোৱাৰ কাৰণে তাইক বনাই দিবলৈ ক'লোঁ আৰু কেকটো খাই সঁচাকৈ বহুত ভাল লাগিলে গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া আমি চাহ তাহ খাই আজৰি হ'লোঁ আজি যে বনাইছিলোঁ চুজিৰ ডিছটো খাবলৈ বহুত ভাল লাগিলে বহুত টেষ্টি লাগিলে আচলতে আমি চুজি সাধাৰণতে হালোৱাকৈ বনাই খাওঁ কিন্তু এনেদৰে বনাই খায়ো আজি বহুত ভাল লাগিলে আৰু এতিয়া মই যে আজি দিনত দহি বটাৰ প্ৰগ্ৰেমটো কৰিছিলোঁ এখন চাদৰত আজি দহি বাতিম বুলি ভাবিছিলোঁ এতিয়া মোৰ দহি বটা নহ'বগৈ চাগে আৰু নোহোৱাটো চিয়ৰে হ'ল তাৰমানে আমাৰ সৰুটো নোখোৱাৰ কাৰণে মই সেইটো কৰিব নোৱাৰোঁ এতিয়া সি আজি দিনত যে ভালকৈ নুশুলে এতিয়া সি সোনকালে শুই যাব এয়া দেখিছেনে সি বহি বহি আপেল খাই আছে আকৌ টিভিও চাই আছে আৰু ডাঙৰটো মই দিছোঁ অকণ পঢ়িবলৈ সি আচলতে তাক মানে কেমেৰাত উলিয়ালে সি বহুত বেয়া পায় সেইকাৰণে সি নোলায় মই তাক নুলিয়াওঁ সি বেয়া পোৱা কামটো মই নকৰোঁ আৰু আজি ভাবিলোঁ ব্লগটো ইমানতে সামৰোঁ আৰু আপোনালোকে কেনে পালে আমাক ব্লগটো চাই জনাব আৰু আমাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই